নমস্কাৰ, পৰাগ পৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি কচুথুৰি পাতত দিয়া আপোনালোকক দেখাবলৈ লৈছোঁ। কচুথুৰিকেইডাল লেৰেলা পেলাই লৈছিলোঁ ৰ'দত শুকুৱাই। এতিয়া কুটি ল'লোঁ। কলপাতো লেৰেলা পেলাই লৈছোঁ। নিমখ দি লৈছোঁ। জলকীয়া গুড়ি অলপ দি লৈছোঁ। ইয়াতে এতিয়া নহৰু, আদা আৰু জলকীয়া থেতেলিয়াই লোৱাখিনি দি লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী হালধি পাততো দিব পাৰে। এতিয়া ইয়াতে মই জলকীয়া দুটামান দি লৈছোঁ। এতিয়া এই পাতখন এনেকৈ নুৰিয়াই লৈছোঁ। এতিয়া ধুনীয়াকৈ নুৰিয়াই পেলাই বান্ধি ল'ম। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া কলথৰুৱাৰ ৰছীয়ে ধুনীয়াকৈ বান্ধি লৈছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ বন্ধা হৈ গৈছে। আকৌ এনেকৈ এইফালেও এনেকৈ গাঁঠি দি আকৌ বান্ধি লৈছোঁ। মোৰ এতিয়া বন্ধা হৈ গ'ল। এয়া মই জুইৰ ওচৰলৈ লৈ গৈছোঁ। এতিয়া ধুনীয়াকৈ ফুট ছাইড পুতি দিম। এনেকৈ ধুনীয়াকৈ জুইৰ পৰা উলিয়াই লৈছোঁ। উলিয়াই ভৰাই পিনে ধুনীয়াকৈ পুতি দিছোঁ। এয়া অলপ দেৰি পাছত আপোনালোকক দেখুৱাম। মোৰ এতিয়া কচু পাতত দিয়াখিনি হৈ গ'ল। মই উলিয়াই ল'লোঁ। ইয়াতে এতিয়া পিঁয়াজ কুটি লৈছোঁ। তাৰপৰা মান ধনিয়া লৈছোঁ। ইয়াত জলকীয়া লৈ পেলানি এতিয়া সানি ল'ম। আপোনালোকে বাৰু কোনে কোনে এনেকৈ কচু পাতত দিয়া খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই অকণমান নিমখ দি লৈছোঁ। মই আগেও নিমখ দিছিলোঁ, এতিয়া কমকৈ দিছোঁ। এতিয়া ইয়াতে অকণমান নেমু চেপি দিছোঁ। এতিয়া ইয়াতে অকণমান মিঠাতেল দিছোঁ। এতিয়া সানি লৈছোঁ। এয়া সানি ল'লোঁ। পিটিকাখিনি খুব ধুনীয়া হৈছে। কথা এষাৰ আছে নহয়, শাকত নেখায় লোণ, পিটিকাত খায় 3 গুণ। এয়া পিটিকাখিনি খুব ধুনীয়া হৈছে। আপোনালোকে যদি খোৱা নাই এনেকৈ খাই চাব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।